Hello everyone, welcome back to my channel. আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। ইউনিভাৰ্চিটিত ক্লাছ শেষ হোৱাৰ পাছত এনেকৈ আড্ডা আৰু লেকচাৰ মাৰি আমি চবে প্লেন বনালোঁ যে আজি টাউনলৈকে যাওঁ আমি আৰু কি কিনিমগৈ ভাবি প্লেন হ'ল যে টি চাৰ্টকে কিনোগৈ। ক'ত গ'লগৈ ক'লা হৈছে অল্ড বালিবাট। ইয়াতে আপোনালোকে হ'লচেল ৰেটত বস্তু পাব পাৰে। এনেকুৱা বেডকভাৰ আমাৰ ঘৰতে আছে। আমিও প্ৰথমবাৰে আহিছোঁ বাৰু, এতিয়া কিনি চাম কেনেকুৱা কিমান দামতনো হ'লচেলত পাওঁ। আপোনালোকক কৈছোঁ আহিব পাৰে এইবোৰ দোকান। কৈছোঁ আৰু দেই, আপোনালোকে কৈছোঁ আৰু দেই। তো আমি এতিয়া আহি আছোঁ কচৰি গলি মানে বালিবাট যোৰহাটৰ। আমি ইয়াতে আমাৰ গোটেই গেংটো আহিছে, কীৰ্তনা প্ৰিয়ংকা সেইকেইজনী গোটেইকেইজনী গেংটো আহিছে। তন্ময়া নাই আজি, চিনাকি কৰাই দিম মই পাছত কোন কোন আছে। তো এতিয়া আমি যাম হ'লচেলত টি চাৰ্ট কিনিবৰ কাৰণে কম দামত, আৰু সেই টি চাৰ্টটো আমি কিবা এটা কৰিম আৰু এইটো পাছত গম পাব, এতিয়া নকওঁ, এতিয়া ফাদিল নকৰোঁ। সেইবোৰ আমাৰ দিমাগ যোগাৰ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো, দেখুৱাম আপোনালোকক। অঁ এতিয়া চাহ আকৌ এতিয়া উলিয়াইছোঁ, কোনো নাই চোৱা কেলে চব ওলাইছা আগতো আছে দুজনীমান। আমি এখন দোকানত সোমালোঁ, তাত ভাল নাপালোঁ মানে তাত নায়েই মানে সৰহকৈ নাপাম। আমি এতিয়া গৈ আছোঁ অল্ড বালিবাটত, চাই থাকক। দোকানত আহিলোঁ এতিয়া, এইবোৰ দোকানত আমি কাপোৰ চাই আছোঁ। বহি আমি চালোঁ, বহিলোঁ, আকৌ উঠিলোঁ, আকৌ বহিম আমি। এখন দোকানত আহিছোঁ, এতিয়া চাওঁ আৰু কি হয়। এখন দোকানৰ নামটো কি হয়? দোকানৰ নামটো কি হয়? অঁ নাম্বাৰ আছে। অঁ বাহিৰত চোৱাচোন নামটো কি বুলি আছে? অঁ নাম নাই, নাম্বাৰ থাকে দোকানত। তো ইয়াতে চাওঁ আৰু কি হয়। সেইটো টি চাৰ্ট ওলাই থোৱা আছে, চাওঁ আৰু কি হয়। তাৰপিছত আমি কিহৰ কাৰণে টি চাৰ্টটো কিনিছোঁ আপোনালোকক জনাম, দেখাম। অঁ তো আমি এতিয়া ৰৈ আছোঁ, আমাৰ টি চাৰ্ট আহি পোৱাহি নাই। এই পিচটোক আৰু কিমান চাব আৰু মোৰ চেনেলত। বৰ নাখাব দেই, বৰ নাখাব। সদায় মই একেটা পদতে থাকোঁ, এনেকৈ লেবেজান হয়। পইচা লাগিব, এনেই নিদিওঁ নহয়। তো আমি ইয়াতে এতিয়া ছেকেণ্ড দোকান আহিলোঁ। ঠেলা হেঁচা খাই বহুত ভিৰ। আমি ছেকেণ্ড দোকানত আহিছোঁ, এতিয়া টি চাৰ্ট চাই আছোঁ। এইবোৰ চব ইয়াতে ৰৈ আছে, এইবোৰ পণ্ডিত চব। চাকৰিকা জিলিকি গৈছেগৈ। টি চাৰ্ট চাই আছোঁ আমি চব একে। তেজুমণি, ৰিয়া, পূজা, তৃষা, চিতাশ্ৰী,
স্পীডত কৰিলেও হ'ব লাহে লাহে কৰিলেও মই লাহে লাহে কৰিম, মোৰ হাত কপে ন। তো মানে আমাৰ ফাইনেলি টি চাৰ্ট লোৱা হৈ গ'ল আৰু ফাইনেলি আমাৰ টি চাৰ্ট লোৱা হৈ গ'ল। আমি ল'লোঁ নেভি ব্লু কালাৰটো। আৰু এখন দোকানৰ নামটো কি হয় নাজানো। অংকিত টেক্সটাইল। এখন চাওক অংকিত টেক্সটাইল। তো আপোনালোকে আহিব পাৰে ইয়াতে টি চাৰ্ট চি চাৰ্ট ল'বলৈ কাৰণে। এইকেইজন দাদা ক'ত গ'ল? হাই কৈ দিয়ক, আপোনালোকৰ নামকেইটা কৈ দিয়ক। মোৰ নাম সুভাষ। আপোনাৰ আপোনাৰ তো আপোনালোকে আহিব পাৰে ইয়াতে, ভাল কোৱালিটি উইথ ৰিজনেবল প্ৰাইচ ল'ব পাৰে। চ' আমাৰ টি চাৰ্ট কিনা হৈ গ'ল। এয়া এয়া দেখিছে, আমি ঘৰৰ লোকেল চব্জি খাইছোঁ কাৰণে নাহিব পাৰিছোঁ। বহুতে চবে কষ্ট কৰিছে, আমি কিমান ঘূৰিব লগা হৈছে এইবিলাকত। তথাপিও আমাৰ খাম এতিয়া আমি কুঁহিয়াৰ ৰস অল ক্ৰেডিট গ'জ টু আছ, কিন্তু ক্ৰেডিটটো আমাক কোনো নিদিয়ে। ডনেট মই খাম। এতিয়া আমি খাম কুঁহিয়াৰ ৰস। তাৰপিছতে 10 টকীয়া গ্লাছ আছে নে? 10 টকীয়া গ্লাছ আছে, 10 টকীয়া গ্লাছ দিয়ক। অঁ ওপৰত যাওঁ, ইফালে গৈ লওঁ। তো আমি এতিয়া কুঁহিয়াৰ ৰস খাম। তাৰপাছতে আমি ইমান কষ্ট কৰিছোঁ ন প্ৰিয়ংকা, কিন্তু ক্ৰেডিটটো আমি নাপাওঁ। ক্ৰেডিটটো নাপাওঁ, পিছত আমি বেয়া হৈ যাওঁ। ডিপাৰ্টমেণ্টৰ কাৰণে ইমান কৰিছোঁ ন। ঠিক আছে দিয়ক, আপোনালোকে চাই থাকক আৰু কি দেখাব পাৰোঁ। এতিয়া পিছত আমি খাবলৈ যাম, খোৱাটো দেখাম আৰু তাৰপিছত এণ্ড কৰি দিম আৰু ব্লগটো ন, আৰুনো কিমান দিম। গৈছিলে আংকল হাই কৈ দিয়ক, কোনো নাখাবি দে, বুমাৰে কথা খাবি। অ'কে বেবছ, অ'কে বেবছ, অ'কে। এই আইচক্ৰীম গলিবলৈ ঠাণ্ডা হৈ যায়। আধাটো পৰিছে দাদা। এইফালে দিলে এইফালে পৰিব না। গোটাই খাইছোঁ বাবাৰ নামত। টোপোলাটো নাহিলে যাবগৈ আকৌ। এইটো মোক ভিডিঅ'ত লাগিব। দেখা দিয়া, বেগ দাঙিছোঁ। ওলাইছে নে? নাই লোৱা।